কবিতাৰ শিৰোনাম যুগসন্ধি। কবি মণিকা দেৱী, কণ্ঠ ৰঞ্জনা পাঠক। দীঘলীয়া যাত্ৰাৰ অন্তত মানুহজন আকৌ প্ৰাচীন গছজোপাৰ ছাট কিং কৰ্তব্য বিমূঢ় হ'ল। উটি অহা মানুহবোৰে নাজানিলে খোজখোৰৰ বেহিচাপ। যাত্ৰা আৰু দীঘলীয়া কৰিবলৈ কেৱল হেতা ওপৰা। এতিয়া হ'ব পাই কাল ঋতু চলিছে। টিভিৰ বাতৰিত ল'ৰালিৰ অ ফুল কবিতাটো আওৰাই আছে। মানুহজনৰ আজিহে মনলৈ আহিল, ল'ৰালিতে ল'ৰাটো মানুহ হ'বলৈ কোৱাই নহ'ল। চিৰমিৰ টোপনিত তেওঁ দেখিলে গৰ্ব অহংকাৰবোৰ জৰ জৰকৈ সৰি পৰাৰ দৃশ্য। তেওঁ ভাবিলে এইবাৰ ফচল ভাল হ'বই। বসুন্ধৰাৰ বুকুত যোগ্যতাৰ বীজ সিঁচি তেওঁ আকৌ তেওঁৰ গন্তব্যস্থানলৈ নিশ্চয় যাব পাৰিব। নিয়ৰ আজিও সৰিছে। তেওঁ মূৰৰ পাগুৰিটো টানি বান্ধি ল'লে। ৰাতিপুৱাবলৈ এতিয়াও চাগে কিছু সময় ল'ব।